বনিয়া জনগোষ্ঠীসকলকো আমি সকীয়াই দিব বিচাৰিছোঁ, ইয়াত তেওঁলোকৰ দাদাগিৰি নচলিব। অসমত অকল অসমীয়াহে দাদাগিৰি চলিব। ক'ৰবাৰ পৰা বাহিৰৰ পৰা আহি পেলাই বঙাল এটা ইয়াত আহি যদি অসমত আহি উৎপাত কৰে, তাক আমি শুধাই দিম নেকি? নিজৰ অসমতেতো আমাৰ কাৰণে লাজৰ বিষয়। এতিয়াতো তেওঁক আমিতো ভাবোঁ যে তেওঁক আমাৰ হাতত এৰি দিয়ক, তাৰপিছত মোক এৰেষ্ট কৰি দিয়ক, মই বেয়া নাপাওঁ। আমি চাকৰি কৰা দিন ধৰি মানে এই বঙালী দুজন মানে অফিচাৰ হয়, কিন্তু ইহঁতে আমাক বেয়া বেয়া ব্যৱহাৰ কৰে। বঙালী ভাষাত কথা ক'ব লাগে আৰু মানে ইয়াত মানে বঙালী চলিব, ইয়াত অসমীয়া ভাষাৰ কোনো কথা নাই মানে। তো আপুনি ভিতৰুৱাকৈ এজন অসমীয়া হয়, অসমীয়া হিচাপে আপোনাৰ গাটো আছে, আপোনাৰ বুকুটো সেই গাটো জ্বলে যে এনেকুৱা হৈছে। আৰু আমাক মেণ্টেলি হাৰেছমেণ্ট দি আমি সদায় অফিচৰ পৰা ঘৰলৈ যাওঁতে আমি সদায় কান্দি কান্দি যাওঁ, সিহঁতৰ কথাত আমি থাকিব নোৱাৰোঁ। এতিয়া মানুহজনক আমাৰ হাতত আপোনালোকে গতাবলৈ নগতে, সিহঁতি আমাৰ আগত, সি আজি আমাৰ আগত ক্ষমা খুজিবই লাগিব। যদি সি কৈছে তেতিয়াহ'লে সি ক্ষমা খোজক যে মোৰ ভুল হ'ল। আমি আহিছিলোঁ বিল আছিল ন অসমৰ ফালৰ পৰা। এতিয়া আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে এৰেষ্ট কৰাৰ কাৰণে। কিন্তু কথাটো হ'ল এতিয়া অসমতে থাকি যদি অসমীয়া নিজৰ অধিকাৰৰ কাৰণে বেলেগ বনিয়া গোষ্ঠীৰ আগত যদি থিয় হ'ব লগা হয়, আপুনি এজন খিলঞ্জীয়া মানুহ, এই বস্তুটো অকণমান লাজৰ বিষয় হয় নহয়? আমি ধৰক ইয়ালৈ আহিব লগা হ'ব নালাগে আচলতে। আমিখিনি ইয়াত আহি সংগঠনবিলাকে সোমোৱাৰ আগতে আপোনালোকে অলৰেডি ৰাতিপুৱাতে তেওঁলোকক এৰেষ্ট কৰিব পাৰিব লাগিব। এৰেষ্টটো ৰাতিয়ে কৰা, কালি ৰাতি কৰিছে, আজি ৰাতিপুৱা 3টা বজাত। তো এতিয়ালৈকে বহুত দেৰি হৈ গ'ল। এতিয়াতো তেওঁক আমিতো ভাবোঁ যে তেওঁক আমাৰ হাতত এৰি দিয়ক, তাৰপিছত মোক এৰেষ্ট কৰি দিয়ক, মই বেয়া নাপাওঁ। আপুনি মোক এৰেষ্ট কৰক, তাক মই পিটি শেষ কৰি দিম ইয়াতে, কাৰণ এই বস্তুটো বৰ বেয়া কথা হৈছে। হয় নহয়? আপুনি অফিচিয়েলি আছে, আপুনি মোক ক'ব নোৱাৰে, কিন্তু আপুনি ভিতৰুৱাকৈ এজন অসমীয়া হয়, অসমীয়া হিচাপে আপোনাৰ গাটো আছে, আপোনাৰ বুকুটো সেই গাটো জ্বলে যে এনেকুৱা হৈছে। আপুনি এতিয়া ৰিয়েকশ্যন দিব নালাগে, মই গম পাইছোঁ আপোনাৰ যিখিনি প্ৰট'কল আছে আপুনি সেইটো ফ'ল' কৰিবই লাগিব। কিন্তু এনেকুৱা কথা হ'লে মানে আমাৰ অলপ বহুত গাত লাগে। বুকুখন জ্বলি আহিছে, সেইটো কাৰণে আমি ইমান দূৰৰ পৰা নোখোৱাই নেমেলাকৈ আমি ইয়াত আহি উপস্থিত হৈছোঁ। এতিয়া বাকী মানুহখিনিতো আহি আছে ধৰক, এতিয়া মানুহজনক আমাৰ হাতত আপোনালোকে গতাবনে নগতাই? আমাৰ গণতন্ত্ৰই যি কয় আপুনি সেইটোৱে কৰক, কিন্তু আমাক সেই স্তৰলৈকে আপুনি যাবলৈ দিব লাগিব। আমিতো এনেকৈ এৰি নিদিওঁ নহয়। ক'ৰবাৰ পৰা বাহিৰৰ পৰা আহি পেলাই বঙাল এটা ইয়াত আহি যদি অসমত আহি উৎপাত কৰে, তাক আমি শুধাই দিম নেকি? নিজৰ অসমতেতো আমাৰ কাৰণে লাজৰ বিষয়। আজি অসমীয়াতে আহি পেলাই মানে নিজৰ হক বিচাৰি পেলাই আপোনাৰ ওচৰলৈ থিয় হ'ব আমি আচলতে নালাগে। এই বস্তুটো বাহিৰত বেংগলোৰ, ৱেষ্ট বেংগল ক'ৰবাত যদি হ'লহেঁতেন শুনিবলৈ হ'লহেঁতেন, হয় বোলে বেংগলী ভাষাটো ক'ব পৰা নাই, তাৰ কাৰণে তেওঁক উলিয়াই দিবলৈ লৈছে। অসমত আমি অসমীয়া কথা কওঁ, পৰাগ ভূমি নহয় নহয় এখন। ই হয় কোন মানে? তাকতো আপুনি গতাব লাগিব ছাৰ। এতিয়া তেওঁতো ওলোৱা দিনাখনো আপুনি মোক আকৌ এৰেষ্ট কৰিব লাগিব তেতিয়াহ'লে। যদি সি বেলতো ওলাই আহে, মই আপোনাক আজি কথা দি থৈ গ'লোঁ ফুকন দা, আপুনি মোক এৰেষ্ট কৰিব লাগিব নগাঁৱৰ পৰা, আৰু মোক আপুনি বিচাৰি ঘূৰিব নালাগে, মই নিজে আহি থিয় হৈ দিম। কাৰণ আমাৰ অসমীয়াৰ অস্তিত্বৰ লগত কোনোবাই খেলা কৰিব, আমি এইটো সহ্য কেতিয়াও কৰিব নোৱাৰোঁ। এইবিলাক মাৰাত্মক ভুল হয়, আৰু এই ভুলবিলাক আমাৰ নিজৰ মানুহৰ কাৰণে হৈছে। তেওঁক ইমান দিন এৰেষ্ট কৰিবলৈ ৰাখিবলৈ নালাগেই আচলতে। কালি ৰাতিপুৱা ইমিডিয়েট পোৱাৰ লগে লগে তেওঁ এৰেষ্ট হ'ব লাগিছিল। বৰ্তমান সময়লৈকে তেওঁলোকক বা আমি কিন্তু আপোনালোকক অশেষ ধন্যবাদো জনাম যে আপোনালোকে এৰেষ্ট এটলিষ্ট কৰিলে আমি আহি পোৱাৰ আগত। নহ'লে বহুত ক্ষেত্ৰত আমি দেখা পাওঁ যে মানে সংগঠনে আহিহে এৰেষ্ট কৰাবলৈ লৈ যাবহি লাগে। তো এতিয়াতো তেনেকুৱা নহ'ল বাৰু, কিন্তু আপোনাক এটাই অনুৰোধ কৰিছোঁ যাতে মানুহজনক আমি কথা পাতি আমাৰ আগত আপোনালোকে এবাৰ হ'লেও বহিবলৈ দিয়ক। গতাওক তেওঁৰ প্ৰব্লেমটো কি, তেওঁ যদি ভুল কৈছে শুদ্ধ কৈছে, কাৰণ আমাৰ কোনো জাতি জনগোষ্ঠীৰ লগত একো কথা নাই। কিন্তু তেওঁ যিকেইটা ভুল কৰিছে বা ছোৱালীকেইজনীয়ে যিকেইষাৰ কথা কৈছে, সেই কথাকেইষাৰ কিমান সত্য আমিতো জানিব লাগিব। সেইবাবে আমি তেওঁৰ লগত বহিব বিচাৰিছোঁ। আপুনি পাৰ্মিশ্যন ক'ৰ পৰা উলিয়াব লাগে, কিবা কৰিব লাগে আপুনি কওক, আমি বহিম, বহি পেলাই কথা পাতিম। যদি তেওঁ শুদ্ধ, আমাৰ একো প্ৰব্লেম নাই। তেওঁ সন্মানে, কাৰণ তেওঁ এটা সন্মান আছে, ৰেপুটেশ্যন আছে, সেই সন্মানটো তেওঁ ঘূৰাই পাব। যদি নহয়, যদি ছোৱালীকেইজনীৰ গাত ভুল নাই, আৰু ছোৱালী এগৰাকী মহিলাটো প্ৰেগনেণ্ট বুলিও গম পাইছিলোঁ, তেওঁ লিভ বিচাৰিছে। সদায় এতিয়া আপুনি অসমত চাব যে যিমানখিনি আপোনাৰ উচ্চ পদস্থ বিষয়া আছে, সেই মানুহ কিন্তু বনিয়াহে আছে। অসমীয়া মানুহৰ কি সেই কোৱালিটি নাই? আপোনাৰ ওপৰত যোন বহি আছে এতিয়া, দিছপুৰত বহিছে, ক'ত বহিছে, সেই মানুহকেইজনো ক'ৰ হয় আপুনি নিজেও জানে।
যদি এনেকুৱা হয় ছাৰ আপুনি এৰি দিয়ক আমাৰ ওচৰত, আপোনাক অনুৰোধ কৰিছোঁ, কিন্তু তাৰপিছত আপুনি মোকে এৰেষ্ট কৰি ল'ব লাগিব। বীৰ লাচিত না অসমৰ গোটেই মানুহখিনি কেতিয়াও এইটো বস্তু মানে আমি কৰিব নোৱাৰোঁ। চবেই ৰাইজে আশা কৰিছে, আমি আহিছোঁ, কিন্তু এই বস্তুটো আচলতে আমি আহিবলগীয়া বা দল সংগঠনৰ নহয়, ওচৰৰ ৰাইজে মিলি এই বস্তুটো ধুয়ে দিব লাগিছিলে। ইমান দিন এই বস্তুটো আমাৰ ওচৰত হ'বলৈ নাপায় নহয়। আমিও সচেতন, আমি অগণতান্ত্ৰিক কাম একোৱে নকৰোঁ। আমি গণতন্ত্ৰৰ বিশ্বাস কৰোঁ, আমাৰ সংবিধানখনত বিশ্বাস কৰোঁ, সেইমতে আমি কাম কৰোঁ। কিন্তু বস্তুটো বাহিৰত বেংগলোৰ, ৱেষ্ট বেংগল ক'ৰবাত যদি হ'লহেঁতেন, শুনিবলৈ হ'লহেঁতেন, হয় বোলে বেংগলী ভাষাটো ক'ব পৰা নাই, তাৰ কাৰণে তেওঁক উলিয়াই দিবলৈ লৈছে। অসমত আমি অসমীয়া কথা কওঁ, বৰাক ভেলী নহয় নহয় এখন। ই হয় কোন মানে? তাকতো আপুনি গতাব লাগিব ছাৰ। এতিয়া তেওঁতো ওলোৱা দিনাখনো আপুনি মোক আকৌ এৰেষ্ট কৰিব লাগিব। তেতিয়াহ'লে যদি সি বেলতো ওলাই আহে, মই আপোনাক আজি কথা দি থৈ গ'লোঁ ফুকন দা, আপুনি মোক এৰেষ্ট কৰিব লাগিব নগাঁৱৰ পৰা, আৰু মোক আপুনি বিচাৰি ঘূৰিব নালাগে, মই নিজে আহি থিয় হৈ দিম। কাৰণ আমাৰ অসমীয়াৰ অস্তিত্বৰ লগত কোনোবাই খেলা কৰিব, আমি এইটো সহ্য কেতিয়াও কৰিব নোৱাৰোঁ। এইবিলাক মৰাত্মক ভুল হয়, আৰু এই ভুলবিলাক আমাৰ নিজৰ মানুহৰ কাৰণে হৈছে। তেওঁক ইমান দিন এৰেষ্ট কৰিবলৈ ৰাখিবলৈ নালাগেই আচলতে। কালি ৰাতিপুৱা ইমিডিয়েট পোৱাৰ লগে লগে তেওঁ এৰেষ্ট হ'ব লাগিছিল। বৰ্তমান সময়লৈকে তেওঁলোকক বা আমি কিন্তু আপোনালোকক ধন্যবাদ, অশেষ ধন্যবাদো জনাম যে আপোনালোকে এৰেষ্ট এটলিষ্ট কৰিলে আমি আহি পোৱাৰ আগত। নহ'লে বহুত ক্ষেত্ৰত আমি দেখা পাওঁ যে মানে সংগঠনে আহিহে এৰেষ্ট কৰাবলৈ লৈ যাবহি লাগে। তো এতিয়াতো তেনেকুৱা নহ'ল বাৰু, কিন্তু আপোনাক এটাই অনুৰোধ কৰিছোঁ যাতে মানুহজনক আমি কথা পাতিম, আমাৰ আগত আপোনালোকে এবাৰ হ'লেও বহিবলৈ দিয়ক, গতাওক তেওঁৰ প্ৰব্লেমটো কি, তেওঁ যদি ভুল কৈছে শুদ্ধ কৈছে, কাৰণ আমাৰ কোনো জাতি জনগোষ্ঠীৰ লগত একো কথা নাই। কিন্তু তেওঁ যিকেইটা ভুল কৰিছে বা ছোৱালীকেইজনীয়ে যিকেইষাৰ কথা কৈছে, সেই কথাকেইষাৰ কিমান সত্য আমিতো জানিব লাগিব। সেইবাবে আমি তেওঁৰ লগত বহিব বিচাৰিছোঁ। আপুনি পাৰ্মিশ্যন ক'ৰ পৰা উলিয়াব লাগে, কিবা কৰিব লাগে আপুনি কওক, আমি বহিম, বহি পেলাই কথা পাতিম। যদি তেওঁ শুদ্ধ, আমাৰ একো প্ৰব্লেম নাই। তেওঁ সন্মানে, কাৰণ তেওঁ এটা সন্মান আছে, ৰেপুটেশ্যন আছে, সেই সন্মানটো তেওঁ ঘূৰাই পাব। যদি নহয়, যদি ছোৱালীকেইজনীৰ গাত ভুল নাই, আৰু ছোৱালী এগৰাকী মহিলাটো প্ৰেগনেণ্ট বুলিও গম পাইছিলোঁ, তেওঁ লিভ বিচাৰিছে। সদায় এতিয়া আপুনি অসমত চাব যে যিমানখিনি আপোনাৰ উচ্চ পদস্থ বিষয়া আছে, সেই মানুহ কিন্তু বনিয়াহে আছে। অসমীয়া মানুহৰ কি সেই কোৱালিটি নাই? আপোনাৰ ওপৰত যোন বহি আছে এতিয়া, দিছপুৰত বহিছে, ক'ত বহিছে, সেই মানুহকেইজনো ক'ৰ হয় আপুনি নিজেও জানে। যদি এনেকুৱা হয় ছাৰ, আপুনি এৰি দিয়ক আমাৰ ওচৰত, আপোনাক অনুৰোধ কৰিছোঁ, কিন্তু তাৰপিছত আপুনি মোকে এৰেষ্ট কৰি ল'ব লাগিব। বীৰ লাচিত না অসমৰ গোটেই মানুহখিনি কেতিয়াও এইটো বস্তু মানে আমি কৰিব নোৱাৰোঁ। চবেই ৰাইজে আশা কৰিছে, আমি আহিছোঁ, কিন্তু এই বস্তুটো আচলতে আমি আহিবলগীয়া বা দল সংগঠনৰ নহয়, ওচৰৰ ৰাইজে মিলি এই বস্তুটো ধুয়ে দিব লাগিছিলে। ইমান দিন এই বস্তুটো আমাৰ ওচৰত হ'বলৈ নাপায় নহয়। আমিও সচেতন, আমি অগণতান্ত্ৰিক কাম একোৱে নকৰোঁ। আমি গণতন্ত্ৰৰ বিশ্বাস কৰোঁ, আমাৰ সংবিধানখনত বিশ্বাস কৰোঁ, সেইমতে আমি কাম কৰোঁ। কিন্তু কুমাৰৰ অৱস্থাকে থাকিব, আৰু এৰেষ্ট আপুনি বীৰ লাচিতনাৰ সৈনিকখিনিকহে কৰিব লাগিব, আপুনি বেলেগক কৰিবলৈ নাপায়গৈ। এইটো একদম স্পষ্ট কথা। নগাঁও আৰক্ষী ইমান ধুনীয়া এটা নাম হৈ আছে, আনন্দ মিশ্ৰ ছাৰ আহিছে, আপোনালোক আছে, ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত এইবিলাক কাম হৈছে। এতিয়া আপোনালোকেওতো তাৰ কাৰণে জবাবদাহি। গম পাইছোঁ, কিন্তু ইয়াৰ কাৰণে চবৰে অলপ অলপ ভুলবিলাক ভগাই ল'ব লাগিব, আৰু এইবিলাক স্বীকাৰো কৰিব লাগিব। ভুলবিলাক ভগাই ল'লেও নহ'ব, এইবিলাক আমাৰ নিজৰো ভুল আছে, আমাৰ নিজৰ জাতিটোৰো ভুল আছে। কিন্তু কথাটো হ'ল, বাহিৰৰ পৰা আহি মানুহ এটা ইয়াত বেংগলী কওঁ বুলি ক'বলৈ হাতখন পালে ক'লে। কিমান দিন লাগিব আপোনাৰ মতে? মানে গোটেই প্ৰক্ৰিয়াটোত, আইনী প্ৰক্ৰিয়াটো দীঘলীয়া হয়, কিন্তু আমি বিচাৰিছোঁ এই বস্তুটো সোনকালে এটা ডিচিশ্যন হ'ব লাগে। আমি চৰকাৰকো আহ্বান জনাম, আৰু অসমত অসমীয়া গিৰি নচলিব, তহঁতি বেংগলী ভাষা শিকি ল। চৰকাৰখনে সেইটো কথা কওক। যদি তেওঁলোকে কণ্ট্ৰলেই কৰিব নোৱাৰে, ক'ৰবাত বাহিৰৰ পৰা আহি আমাক কথা শুনাব, কিবা কৰিব, আমাৰ নিজৰ যিখিনি পাবলগীয়া বস্তু, সেই বস্তুখিনি আমি বনিয়াৰ পৰা আমি কাঢ়িবলৈ যাবলৈ এইটো যুক্তিয়ে নহয়। সিহঁতি আমাৰ আগত, সি আজি আমাৰ আগত ক্ষমা খুজিবই লাগিব। যদি সি কৈছে তেতিয়াহ'লে সি ক্ষমা খোজক যে মোৰ ভুল হ'ল, তেতিয়া আগলৈ আমি তেওঁকো হয়তো সহায় কৰিম, কিন্তু তাৰ আগত তেওঁ আমাক ক্ষমা কৰিব লাগিব। আৰু আমি বীৰ লাচিত সেনাৰ ফালৰ পৰা আমি এখন FIR দিম তেওঁৰ ওপৰত।
সেইটো মোৰ মানে নাগৰিক হিচাপে মোৰ সেইটো দায়িত্ব। আমি বনিয়াৰ পৰা নিজৰ যিখিনি মানে পাবলগীয়া বস্তু আমি কাঢ়ি আনিবলগীয়া অৱস্থা হোৱাগৈ নাই। ইমান বেয়া দিন অসমত আহিব লগা হৈছে নেকি যে আমি লোকৰ পৰাহে কাঢ়ি আনিব লাগিব? আন্দোলন নকৰিলে একো কামেই নহয়। এইবিলাক কাৰ গাফিলতিৰ কাৰণে হৈছে? এইবিলাকতো আমাৰো ভুল আছে, সকলোৰে ভুল আছে। প্ৰশাসনে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগিব আৰু উচিত শাস্তি তেখেতক প্ৰদান কৰিব লাগিব। মানুহ এগৰাকী মহিলাটো প্ৰেগনেণ্টো আছিল। প্ৰেগনেণ্ট হৈ থকাৰ অৱস্থাত তেওঁক কামলৈ মতাটো এইটোতো ভুল। তেওঁক এটা মেটাৰ্নিটি লিভ বুলি যিটো কয় সেইটো পোনপ্ৰথমে তেওঁক দিব লাগিছিল। কিন্তু এইটো আপুনি ক'ব পাৰে যে যিটো আপোনাৰ ভাৰতীয় মৰাপাট নিগম লিমিটেডৰ গাফিলতি বুলি ক'ব পাৰে, বা সেই যিকেইজন ব্যক্তি আছে সেই ব্যক্তিকেইজনৰ কিছু দুষ্কৃতিকাৰীসকলে মানে এনেকুৱা তেওঁক যে লিভটো দিয়া নাই, তাক লৈ আমি মানে তেওঁক গৰিহণা দিছোঁ। দ্বিতীয়তে, কোনোবাই অসমতে আহি যদি অসমীয়াকৈ কয় যে তুমি বঙালী ভাষা ক'ব লাগিব, আমিতো বেংগলোৰত গৈ, চেন্নাইত গৈ, মহাৰাষ্ট্ৰত গৈ এই কথাষাৰ ক'ব নোৱাৰোঁ যে আমি অসমীয়া ক'ব লাগিব। আমি নিজৰ অসমতে আজি যে আমাৰ অসমীয়াৰ অস্তিত্ব নাইকিয়া হৈছে, সেইবাবে আজিৰ দিনটো ক'লা দিন বুলি আমি ধৰি লৈছোঁ। আৰু বীৰ লাচিত থানা অসমে কিন্তু এটা কথা আমি ক'ব বিচাৰিছোঁ বীৰ লাচিত থানা অসমৰ ফালৰ পৰা, যে কোনোবাই যদি ভাবিছে যে অসমত কোনোবা বনিয়া জনগোষ্ঠী যি নহওক কোনোবা আহি ইয়াত কাম কৰক, আমাৰ প্ৰব্লেম নাই, কিন্তু ইয়াত কুকুৰ মেকুৰীৰ দৰে অসমীয়া খিলঞ্জীয়া মানুহখিনিক যদি ব্যৱহাৰ কৰিবলৈ হয়, তাৰ সন্মুখত দিৱাৰৰ গতে আমি থিয় হৈ থাকিম আৰু প্ৰতিটো মানুহকে আমি গুৰুত্ব সহকাৰে আমাৰ সংগ্ৰামখন আগবঢ়াই লৈ যাম। আৰু বনিয়া জনগোষ্ঠীসকলকো আমি সকীয়াই দিব বিচাৰিছোঁ, ইয়াত তেওঁলোকৰ দাদাগিৰি নচলিব। অসমত অকল অসমীয়াহে দাদাগিৰি চলিব। আজি আমি গোলাঘাটৰ পৰা ইয়ালৈ আহিবলগীয়া হৈছে, সেইটো কোনো ডাঙৰ কথা নহয় বাৰু। কিন্তু আজি অসমৰ মাটিত অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব নাইকিয়া হৈ আহিছে। এজন বহিৰাগত এজন আহি পেলাই আজি আমাৰ খিলঞ্জীয়াসকলৰ ওপৰত যি আধিপত্য বিস্তাৰ কৰিবলৈ লৈছে। আজি দুগৰাকীকে আমাৰ ঋতুঞ্জয় তামুলীয়ে কৈছে, দুগৰাকীকে মহিলা, আমাৰ খিলঞ্জীয়া মহিলা, তেখেতলোকে মানে বাংলা ভাষা নোকোৱা বা লিখিব নোৱাৰাৰ কাৰণে তেখেতলোকে চাকৰিৰ পৰা বহিষ্কাৰ কৰিছে। আমি বীৰ লাচিত থানা থকালৈকে এইটো কেতিয়াও সম্ভৱ নহ'ব আৰু ইয়াক আমি কোনো পধ্যে সহ্য নকৰোঁ। যুৱতী দুজনীক ইয়াত আকৌ পুনৰ সংস্থাপন দিব লাগিব আৰু দোষীয়ে উচিত শাস্তি পাব লাগিব বুলি আমি বিচাৰোঁ, চৰকাৰৰ ওচৰত কামনা কৰিছোঁ। আৰু লগতে আমি অহা আগে ৰাতি 3 বজাত তেওঁক এৰেষ্ট কৰিছে বুলি গম পাইছোঁ, কিন্তু তেওঁক আজি মুখামুখিকৈ পাম বুলি আমি আহিছিলোঁ, কিন্তু লগ নাপালোঁ। সৌভাগ্যবশতঃ তেওঁ চাগে বাচি গ'ল। আজি ইমানে কৈছোঁ। ভাৰতীয় মৰাপাট নিগমৰ যিটো জুৰিয়াৰ ৰিজনেল অফিচ আছে, যোৱাকালি এই অফিচৰ এগৰাকী কেজুৱেল এমপ্লয়ী পিংকী বৰাই এটা আমাৰ জুৰিয়া থানাত অভিযোগ দিছে যে তাৰ সেই অফিচৰ দুজন বিষয়ববীয়ে তেখেতক অসমীয়া ভাষা ত্যাগ কৰি বাঙালী ভাষা ক'বলৈ জোৰ দিছে বুলি তেখেতে অভিযোগ দিছে। সেই সংক্ৰান্তত আমি এটা গোচৰ ৰেজিষ্টাৰ কৰিছোঁ আৰু যি দুজনৰ ওপৰত অভিযোগ দিছে যোৱাকালি, তদন্তৰ খাতিৰত যোৱা ৰাতি আমি 2জন বিষয়াক আমি পিক আপ কৰি আমি সোধপোছ কৰি আছোঁ। এতিয়া বৰ্তমান আজি আমি পিংকী বৰা আৰু এগৰাকী মহিলা, দুয়োগৰাকীকে অলপ আমি সোধপোছ কৰিছোঁ যে আচলতে ঘটনাটো কি ঘটিছিল। তেখেতসকলে FIR-ত উল্লেখ কৰাৰ ধৰণে কৈছে সেইটো কথা যে তেখেতসকলক অসমীয়া ভাষাটো ত্যাগ কৰি বাঙালী ভাষা ক'বলৈ কৈছে। আৰু যি কি নহওক, আমাৰ তদন্তটো সম্পূৰ্ণ চলিব। আমি বৰ্তমান যিহেতু ঘটনাটোত জড়িত 2গৰাকী মহিলা আৰু 2জন বিষয়ববী, আমি তদন্ত কৰিম কিছুমান নিউট্ৰেল উইটনেছৰ ওপৰত। আমি বৰ্তমান নিউট্ৰেল উইটনেছ সেই অফিচত থকা বা অন্যান্য যি এই কথাটোতো দেখিছে, তেখেতে অভিযোগটোহে দেখিছে। আমাৰ আইনৰ কথাটো আমাৰ আইনৰ আধাৰটো হৈছে সাক্ষীবাদী। গতিকে আমি সাক্ষীবাদী আমাক কি ক'ব সেইটো আমি বৰ্তমান বিচাৰি আছোঁ। সেই সাক্ষীবাদীৰ ষ্টেটমেণ্টৰ ওপৰত ভিত্তি কৰি বা অন্যান্য কি আমি আনুষংগিক বস্তু পাওঁ সেইটোৰ ওপৰত ভিত্তি কৰি যাৱতীয় আইনগত ব্যৱস্থা